হেল্ল' ব্ৰন তো কেনে আছে আপোনাৰ আশা কৰোঁ নিশ্চয় ভালে তো বহুত দিন মটিভেশ্যন ভিডিঅ' বনোৱা নাই গম পায়ে এদিন ব্লগে বনাইছোঁ তো আজি ভাবিলোঁ এটা মটিভেশ্যন ভিডিঅ' বনাই দিওঁ আৰু মটিভেশ্যন ভিডিঅ' বনাই যাম কাৰণ এইটো চেনেলটো হৈছে লাচিত ব্লগছ এণ্ড মটিভেশ্যন দুটা একেলগে আছে একেদিন মানে অকল ব্লগে বনাই আছোঁ মটিভেশ্যন বনোৱা নাই মাত্ৰ দুটা বনাইছিলোঁ যদি চাব বিচাৰে লিংক দি দিম ইয়াতোত আৰু আজি মটিভেশ্যনটো কিহৰ ওপৰত ক'ব গৈ আছোঁ তো ভিডিঅ'টো চাই মানে যিখন থাম্বনেইলখন চাই কিনে আপোনালোকে হয়তো বুজি পাইছেই আৰু তো কি সঁচা কি মিছা একো গম নোপোৱাকৈ আনৰ কথা সমালোচনা কৰিলে কি হয় তো মানে এইটোৰ ওপৰত আজি ক'ব গৈ আছোঁ তো এইটো ক'বৰ কাৰণে মই এটা উদাহৰণ ল'ম মানে এটা ষ্টৰি ল'ম এটা সাধু মানে যিটো সাধুৰ দ্বাৰা মই মানে আজি এই মটিভেশ্যনটো মানে ক'বলৈ চেষ্টা কৰিম তো যদি এই ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব তো আগতে কৈ ল'লোঁ আৰু ভাল নালাগিলে ডিছলাইকো কৰিব পাৰে যদি কৰিব বিচাৰে যদি ভাল নালাগে তো শুনি লওক ভালদৰে শুনিব নিশ্চয় আশা কৰোঁ ভালে পাব শুনি কিনে তো শুনক এদিনাখন এটা চৰায়ে মানে নিজৰ ভোকত ৰক্ষা নাপায় মানে নিজে বহুত মানে ভোকত আছিল আৰু সি ভোকত থাকি কিনে মানে নিজৰ মানে পেটটো মানে পূজা কৰিবলৈ সি মানে এটা চিকাৰ কৰিবলৈ গৈছিল নদী এটাত আৰু সেই চিকাৰ কৰিবলৈ গৈ মানে মাছ নাপালে সি মানে মাছ চিকাৰ কৰিবলৈ গৈছিল কিন্তু মাছ নাপায় কাষত দেখিলে এডাল সাপ আছিল তো সাপডালক সি কি ধৰি কিনে মানে উৰাই আহি কিনে ওপৰেদি গৈ আছিল মানে ওপৰে গৈ আছিল চৰাইটোৱে আৰু সেই সময়তে মানে সাপটোৰো বহুত মানে মানে খং উঠিছিল আৰু খং উঠি মানে বি এৰি দিছিল মানে চৰাইটোলৈকে সি বি এৰি দিছিল সাপটোৱে আৰু সেই বিটো গৈ কিনে মানে এটা ৰাজমহলত পৰিছিল ৰাজমহলত আৰু মানে 20টা মানে ব্ৰাহ্মণক ৰজাজনে খুৱাবৰ কাৰণে মানে সেই সময়তে মাতিছিল আৰু মাতাৰ সময়তে মানে ব্ৰাহ্মণৰ কাৰণে যিখিনি মানে খাদ্য তৈয়াৰ কৰা হৈছিল সেই তৈয়াৰ কৰা খাদ্যখিনিতে সেই সাপটো এৰি দিয়া বিখিনি পৰি গ'ল আৰু পৰি যোৱাৰ ফলত গোটেইকেইজন ব্ৰাহ্মণ যিকেইজনে খাইছিল আটাইকেইজন ব্ৰাহ্মণ মানে মৃত্যুৰ মুখত পৰিল আৰু এই মৃত্যুৰ মুখত পৰাৰ পিছত ৰজাজনে খুব মানে বহুত দুখ পালে আৰু এই সকলোবোৰ দৃশ্য ওপৰৰ পৰা যমদূতে মানে যমদূত নহয় যম ৰাজে চাই আছিল মানে লিপিবদ্ধ কৰিব লাগিবতো মানে সকলোবোৰ দুখ যিহেতু এটা ষ্টৰি হয় তো মানে সি এটা মানে চাই আছিল যে কি হ'ল মানে কেনেকৈ মৰিল কি হ'ল মানে চাই আছিল চাই থাকোঁতে ভাবিলে যে এই মানে দোষটো যিকেইটা ব্ৰাহ্মণ মৰিল এই মৰা দোষটো মানে ৰজাজনৰ নহয় কাৰণ ৰজাজনেতো গমেই নাপায় যে সি এনেকৈ কিবা কিবি হৈছে বা কি হ'ল সি একো গমেই নাপায় আৰু ভাবিলে যে সাপটোৰ দোষ আছে নেকি কিন্তু তেতিয়া মনত পৰিলে যে সাপটোনো কি দোষ সি নিজৰ মানে আত্মৰক্ষাৰ কাৰণে বিটো এৰি দিয়াৰ ফলত মানে হয়তো মৃত্যু হ'ল তাৰো দোষ নাই আৰু ভাবিলে যে চৰাইজনীৰ দোষ নেকি কিন্তু তেতিয়াও গম পালে যে চৰাইজনীৰ দোষ নহয় কাৰণ তাৰ ভোক লগাৰ কাৰণে সি চিকাৰ কৰিবলৈ গৈছে চিকাৰ কৰিলে আৰু ধৰি কিনে মানে আনিলে এনেকুৱা আৰু তো ভাবিলে এতিয়া দোষটো কাৰ তো ভাবি মানে জমটোত মানে পাগল হৈ গ'ল আৰু মানে ভাবি আছে কাৰণ দোষ কাৰ আৰু এনেকৈ ভাবি মানে 15 দিনমান মানে গুচি গ'লে মানে পাৰে নাপালে মানে দোষটোতো লিখিব লাগিব এতিয়া কি লিখে মানে ভাবিয়ে পোৱা নাই মানে কাক দোষ দিব ভাবি পোৱা নাই আৰু মানে এনেকৈ গৈ যিহেতু 15 দিন গ'ল তাৰপিছত ৰজাৰ ৰাজমহলৰ ৰজাক লগ ধৰিবলৈ মানে কেইজনমান মানুহ আহিল মানে ৰজাৰে কিবা সম্পৰ্কীয় আৰু কিবা মানুহ আহিল আৰু 15জনমান আহিল একেলগে তাৰ দল এটা আহিল যেনেকৈ 20জন ব্ৰাহ্মণ আছিল তেনেকৈ ইহঁতৰ এটা দল আহি কিনে মানে ৰজাক লগ কৰিব আৰু তেনেতে মানে ৰজা ক'ত আছে লগ কৰাৰ কাৰণে মানে সুধিলে যে ৰজা ক'ত লগ পাম এইটো সোধাৰ কাৰণে মানে কাক সুধো এনেকৈ ভাবি আছে আৰু এনেকৈ ভাবি লাষ্টত দেখিলে যে কাষত ৰাজদুৱাৰৰ কাষত এটা মহিলা আছে মানে মহিলাজনীক দেখি কিনে মাতিলে শুনাচোন বোলে ৰজাক কেনেকৈ লগ পাম ক'ত আছে ৰজাক ক'ব পাৰিবা নেকি আৰু তেতিয়া মহিলাগৰাকীয়ে কি কৰিলে যে ক'লে বোলে ৰজা এতিয়া বৰ্তমান বিশ্ৰাম কৰি আছে তেখেতৰ মানে ৰুমত তো তেখেত আহি কিনে অলপ পিছত মানে আমাৰ এই যিটো সভাকক্ষ আছে সভাকক্ষত আহি কিনে তাত লগ পাব আপোনালোকে আৰু তেনেকৈ কোৱাৰ পিছত যিটো মানে দলটো আছিল দলটোৰ মানুহ যিজন লিডাৰ আছিল লিডাৰজনে সুধিছিল তেওঁ ক'লে আৰু যে ঠিক আছে ৰজাক পিছত লগ কৰিম আৰু তেতিয়া মহিলাগৰাকীয়ে কি কৰিলে যে আপুনি ৰজাক ঠিক লগ কৰিব হয় কিন্তু ৰজাই যি খাব দিয়ে কিন্তু একো নাখাব কাৰণ তেখেতে মানে বিষ খুৱাই কিনে মাৰি পেলায় তো তেনেকৈ মানে কৈ দিলে আৰু সেই কথাটো মানে যমদূতে মানে যম ৰাজে ওপৰৰ পৰা চাই আছিল আৰু চাই কিনে মানে ভাবিলে যে খাওঁ এই কি ক'লে কিয় ক'লে এনেকৈ আৰু তেতিয়া মানে যম ৰাজে মানে গম পালে যে যিটো মানে মৃত্যুৰ মানে হেৰি আছিল পাপ আছিল যিটো মানে মৃত্যুৰ দণ্ড আছিল সেই দণ্ডটো মানে এক দিয়া উচিত যেতিয়া মানে যমৰাজে এনেকৈ ক'লে যে এক দিয়া উচিত আৰু তেতিয়া মানে সিহঁতৰো মানে এখন বিচাৰ থাকেতো
সিহঁততো মানে যমদূতবিলাক আছিল। যমদূতবিলাকে ক'লে মহাৰাজ এইটো কেনেকৈ হ'ব, এই কেনেকৈ মানে দোষী হ'ব আৰু এই কেনেকৈ পাপটো মানে দিয়া যাব। তেনেকৈ কওঁতে যে মহাৰাজে বুজাই ক'লে আৰু মানে যমৰাজে বুজাই ক'লে, আৰে বৎসসকল তোমালোকক মই বুজাই দি আছোঁ শুনা, এই দোষৰ দোষী মানে ব্ৰাহ্মণসকলৰ মৰাৰ দোষী তাই, কাৰণ সত্য নজনাকৈ আনৰ চিন্তা কৰাটোৱেই হৈছে তাইৰ মহাপাপ। মানে তাইৰ সিয়াৰ ৰজাজনৰ কথা আকৌ নাজনি কিনে মানে যিটো মানে কৰিলে সেইটো কৰাৰ কাৰণে হৈছে তাইৰ মহাপাপ। মানে মানে সমালোচনা কৰিলে এওঁলোকৰ লগত মানে সমালোচনা কৰিলে তাৰ কাৰণে তাইৰ পাপ হৈ গ'ল আৰু পাপটো মই তাইক দি দিলোঁ। তো এনেকুৱা এটা ষ্টৰী আৰু এইটো ষ্টৰী দ্বাৰা মই মানে এইটো বুজাব বিচাৰিছিলোঁ যে কেতিয়াও আনৰ সত্য নজনাকৈ মানে মিছা মিছি কথাত মানে সমালোচনা কৰি কিনে দিনবোৰ মানে কটাই নিদিব আৰু দিলে কি অৱস্থা হয় গম পালে। তো যদি আজিৰ এই ভিডিঅ'টো ভাল লাগিল, ষ্টৰীটো ভাল লাগিল, লাইক এটা কৰি দিব, চেষ্টা কৰিছোঁ আৰু যিখিনি পাৰোঁ। আৰু যদি আৰু বেছি ভাল লাগিল শ্বেয়াৰ কৰি দিব, আৰু যদি ভাল লগা নাই ডিছলাইকো মাৰি দিব পাৰে আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক, কৰি কিনে কাষত থকা ঘণ্টাটো একদম দাবাই কিনে মানে যি কৰে কৰি দিয়ক আৰু মুঠতে ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব নকৰাকৈ নাযাব যদি মানে ভিডিঅ'খিনি ভাল লাগিছে আৰু কি ক'ম বেলেগ এইখিনি আৰু যে সদায় মানে জানি শুনিহে কথা ক'ব, নাজানাকৈ কথা নক'ব। তো ধন্যবাদ, জয় অসম।